Hello everyone, welcome back to my YouTube channel once again. আজি ভাৰতৰত্ন প্ৰাপ্তসকলৰ আজি আমাৰ তৃতীয়টো পাৰ্ট আৰু এইটো আমাৰ শেষৰটো পাৰ্ট য'ত আমি 1954 চনৰ পৰা 2024 চনলৈ সকলো ভাৰতৰত্ন প্ৰাপ্তসকলৰ বিষয়ে আলোচনা কৰিলোঁ। আহক আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিল আমাৰ লতা মংগেশকাৰ। লতা মংগেশকাৰ আমাৰ গায়িকা। 2001 চনত পাইছিলে, মহাৰাষ্ট্ৰৰ হয়। Lata Mangeshkar widely credited as the Nightingale of India, India's Nightingale বুলি কোৱা হয় তেখেতক। Playback singer, started his career in the 1940s তেখেতে কেৰিয়াৰ আৰম্ভ কৰিছিলে। Sang song in over 36 languages. 36 languages তেখেতে বিভিন্ন ধৰণৰ 34টা লেংগুৱেজত তেখেতে গান গাইছে। Awarded the Dada Saheb Phalke Award in 1989, Dada Saheb Phalke Award পাইছে 89ত। India's highest award in cinema, সেইদিনা মই কৈছোঁৱেই ইণ্ডিয়াছ হাইষ্ট চিনেমা জগতৰ চবতকৈ হাইষ্ট যিটো এৱাৰ্ড হয় সেইটোৱে হ'ল দাদা চাহেব ফাল্কে বঁটা। সেইটোও লতা মংগেশকাৰে পাইছে 1989ত। বিছমিল্লা খান 2001 উত্তৰ প্ৰদেশ। বিছমিল্লা খান হিন্দুস্তানী ক্লাছিকেল চেহনাই প্লেয়াৰ। এইটো হিন্দুস্তানী ক্লাছিকেলৰ চেহনাই প্লেয়াৰ হয় বিছমিল্লা খান। Played the Shehnai for more than 8 decades. 8 decades মানে হ'ল এটা দিশত 10 বছৰ 80 বছৰ ধৰি তেখেতে এইটো মানে বজাইছে, চেহনাই বজাইছে। এটা দশকত 10 বছৰ থাকে, তো 8 decades হ'লে 8 গুণটো 80 বছৰ। Credited with bringing the Shehnai to the center stage of Indian music. এই চেহনাইটো মানে তেখেতে ইণ্ডিয়ান মিউজিকৰ লগত মানে পৰিচয় কৰি তেখেতে আগভাগ লৈছিল আৰু তেনেকুৱা। Celebrated for highlighting the Shehnai in Indian music. Third classical musician to receive the Bharat Ratna Award. এইটো থাৰ্ড ক্লাছিকেল মিউজিচিয়ান যিয়ে মানে ভাৰত ৰত্ন পাইছে, 3 নম্বৰজন, ঠিক আছে। বিছমিল্লা খান 2001 চনত পাইছে। নেক্সট আহিল আমাৰ ভীমসেন যোশী, 2009 চনত পাইছে, কৰ্ণাটকৰ হয়। যে ভীমসেন যোশী হিন্দুস্তানী ক্লাছিকেল ভোকালিষ্ট ফ্ৰম কৰ্ণাটকৰ হয় তেখেতে হিন্দুস্তানী ক্লাছিকেল ভোকালিষ্ট, অ'কে। ডিচাইপল অফ কিৰাণা ঘৰানা ইন ইণ্ডিয়ান মিউজিকেল স্কুল। ইণ্ডিয়ান মিউজিকেল স্কুল কিৰাণা ঘৰানাত তেখেতে ডিচাইপল শিষ্য হয়। Widely known for the খেয়াল genre of singing. খেয়াল মানে জেনেৰেশ্যনৰ ছিংগাৰ হিচাপে তেখেতক জনা যায় আৰু। Recognized for his mystery over rhythms and accurate notes. তেখেতক মানে ৰিডামছ আৰু একুৰেট নোটছৰ কাৰণে তেখেতক জনা যায় আৰু মিষ্ট্ৰি অভাৰ্ছ। নেক্সট আহিল CNR ৰাও। ফুল ফৰ্মটো কি জনাবচোন আপোনালোকে যদি জানে CNR ৰাওৰ, ঠিক আছে। কৰ্ণাটকৰ হয় তেখেতে। যে কেমিষ্ট এণ্ড প্ৰফেচাৰ ৰাও ৰিচিভড অফ অনাৰী ডিৰেক্টৰ ফ্ৰম 63 ইউনিভাৰ্চিটিজ। ডক্টৰেটছ পাইছে তেখেতে 63খন ইউনিভাৰ্চিটিৰ পৰা। ভাবক কেনেকুৱা এটা মানুহ হ'ব লাগিব। ডক্টৰেটছ পাইছে 63খন ইউনিভাৰ্চিটিৰ পৰা। অনাৰী ডক্টৰেটছ ইনক্লুড পুৰ্ডিউ, IIT বোম্বে এণ্ড অক্সফৰ্ড। অক্সফৰ্ডৰ পৰা পাইছে, IIT বোম্বেৰ পৰা পাইছে, প্লাছ পুৰ্ডিউৰ পৰা পাইছে ডক্টৰেট উপাধি। Work prominently in the field of solid state and materials chemistry, spectroscopy and molecular structure. এইবিলাকৰ ওপৰত তেখেতে মানে অধ্যয়ন কৰে বিশেষকৈ। Authored around 1600 research paper. 1600 ৰিচাৰ্চ পেপাৰ লিখিছে তেখেতে, CNR ৰাও। শচীন তেণ্ডুলকাৰ, ক্ৰিকেটৰ ভগৱান, 2014 মহাৰাষ্ট্ৰ। শচীন তেণ্ডুলকাৰ ডেবিউটেড ইন 1989। 1899ত তেখেতে আৰম্ভ কৰিছে খেলা। প্লেড 664 ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটছ, 664খন ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলিছে। কেৰিয়াৰ স্পেণ্ড অভাৰ 2 decades, 20 বছৰ ধৰি খেলিছে। অনলি প্লেয়াৰ টু স্ক'ৰ 100 ইণ্টাৰনেশ্যনেল চেঞ্চুৰিজ, 100 মৰা প্ৰথম খেলুৱৈ। ফাৰ্ষ্ট বেটছমেন টু স্ক'ৰ ডাবল চেঞ্চুৰী ইন ODI ইণ্টাৰনেশ্যনেল, আৰু ODI খেলত প্ৰথম 200 ৰান কৰা প্ৰথম ব্যক্তি। অনলি প্লেয়াৰ টু কমপ্লিট মোৰ দেন 34,000 ৰানছ ইন বোথ ODI এণ্ড টেষ্ট ক্ৰিকেট। ODI এণ্ড টেষ্ট ক্ৰিকেটত তেখেতে মিলি কেনে 34,000 ৰান কৰা প্ৰথমজন খেলুৱৈ। অকল ভাৰতবৰ্ষ নহয় দেই, গোটেই বিশ্বৰে। নেক্সট আহিলে মদন মোহন মাল্লব্য, 2015 উত্তৰ প্ৰদেশ। মদন মোহন মাল্লব্য, যে মাল্লব্য স্কলাৰ এণ্ড ৰিফৰ্মাৰ, ফাউণ্ডাৰ অফ অখিল ভাৰতীয় হিন্দু মহাসভা। অখিল ভাৰতীয় হিন্দু মহাসভা 1906ত তেখেতে
ফাউণ্ড কৰিছিলে ফাউণ্ডাৰ অফ বানাৰস হিন্দু ইউনিভাৰ্চিটি BHU বানাৰস হিন্দু ইউনিভাৰ্চিটি এতিয়াও আছে ফাউণ্ড কৰিছিলে ছাৰ্ভ এজ দ্য ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ ফ্ৰম 1990 to 1938 ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হিচাপে আছিলে 1919 পৰা 1938 চনলৈকে প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ 4 টাৰ্মছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেছিডেণ্ট হৈছিলে 4টা টাৰ্মৰ কাৰণে চেয়াৰমেন অফ হিন্দুস্তান টাইমছৰ চেয়াৰমেন আছিলে 1924 পৰা 1946লৈকে হি ইজ ৰিকগনাইজড এজ দ্য মহামানা হিচাপে তেওঁক জনা যায় মদন মোহন মালব্যক অটল বিহাৰী বাজপেয়ী 2015 মধ্যপ্ৰদেশ অটল বিহাৰী বাজপেয়ী পাৰ্লিয়ামেণ্টেৰিয়ান ফৰ অভাৰ 4 ডিকেটছ 4টা ডিকেটছৰ কাৰণে পাৰ্লিয়ামেণ্টেৰিয়ান আছিলে ইলেক্টেড 9 টাইমছ টু দ্য লোকসভা 9 বছৰ নহয় 9 বাৰকৈ লোকসভালৈ তেওঁ ইলেক্টেড হৈছিলে ইলেক্টেড টুৱাইচ টু দ্য ৰাজ্যসভা 2 বছৰলৈ তেখেতে ৰাজ্যসভাত হৈছিলে 40 বছৰ ইয়াতে যদি 9 বছৰ 45 আৰু ইয়াত 2 বছৰ এনেকৈ কিমান বাৰ তেখেতে 40 বছৰ ধৰি কিনে যে 4 ডিকেটছ তেখেতে পাৰ্লিয়ামেণ্টেৰিয়ান হৈ আছিলে ছাৰ্ভ এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ফৰ 3 টাৰ্মছ প্ৰাইম মিনিষ্টাৰ হিচাপে আছিলে 1996ত 1998ত আৰু 1990 পৰা 2004 মানে দুবাৰ তেখেতে কমপ্লিট কৰিব নোৱাৰিলে এই এটা ভোটৰ কাৰণে যে তেখেতে মানে সংখ্যাগৰিষ্ঠ নাপালে হেৰিত যেতিয়া মানে চৰকাৰ হোৱাৰ পিছত যেতিয়া অপজিশ্যন পাৰ্টিয়ে মানে দাবী কৰিলে যে আমি চৰকাৰখন মানে কি হ'ল সংখ্যাগৰিষ্ঠ নাই আচলতে যে মানে নিবিচাৰে জনতাই তেতিয়া মানে আকৌ ৰিভোট হ'ল পাৰ্লিয়ামেণ্টতে হোৱাৰ পিছত তেখেতে এটা মাত্ৰ ভোটৰ কাৰণে সেই তেখেতে চৰকাৰখন হেৰাইছিলে দ্য মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ ডিউৰিং 1977 to 79 এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ আছিলে এৱাৰ্ডেড বেষ্ট পাৰ্লিয়ামেণ্টেৰিয়ান ইন 1994 বেষ্ট পাৰ্লিয়ামেণ্টেৰিয়ান এৱাৰ্ড তেখেতক দিয়া হৈছিল অটল বিহাৰী বাজপেয়ীক নেক্সট আহিলে নানাজী দেশমুখ 1919 চনত পাইছে মহাৰাষ্ট্ৰ যে চন্দিকা দাস অমৃতাৰাও দেশমুখ ইয়াৰ তেখেতৰ ফুল নাম চন্দিকা দাস অমৃতৰাও দেশমুখ আক্কা নানাজী দেশমুখ 1916 জন্ম পাই কিনে 2002 স্বৰ্গগামী হৈছে ইণ্ডিয়ান ছ'চিয়েলিষ্ট এক্টিভিষ্ট ছ'চিয়েল সমাজকৰ্মী আৰু কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ড অফ হেল্থ এণ্ড ৰুৰেল ছেল্ফ ৰিলায়েঞ্চ হেল্থৰ কাৰণে ৰুৰেল মানে গাঁৱৰ ছেল্ফ ৰিলায়েঞ্চৰ কাৰণে তেখেতে কাম কৰিছিলে লিডাৰ অফ ভাৰতীয় জনসংঘৰ তেখেতে লিডাৰ আছিলে মেম্বাৰ অফ ৰাজ্যসভা হয় তাত ভূপেন হাজৰিকা চবতকৈ ইম্পৰ্টেণ্ট অসমৰ 2019 চনত পাইছে ইণ্ডিয়ান প্লেবেক ছিংগাৰ লিৰিকিষ্ট মিউজিচিয়ান পয়েট এণ্ড ফিল্ম মেকাৰ ফ্ৰম আছাম যে গোটেইকেইটা হয় ছিংগাৰ হয় লিৰিক্স কৰে মিউজিচিয়ান হয় পয়েট হয় ফিল্ম মেকাৰ হয় widely known as সুধাকণ্ঠ এনেকৈ যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মানে সুধাকণ্ঠ বুলি জনা যায় তেখেতক সং ৰিটেন ইন দ্য সং মেইনলি ইন দ্য আছামিজ লেংগুৱেজ অসমীয়া লেংগুৱেজত মেইনলি গাইছে থিম অফ দ্য হিউমেনিটি এণ্ড ইউনিভাৰ্চেল ব্ৰাদাৰহুড in his song translated in song in various languages notably Bengali and Hindi হিন্দীটো তেখেতে গাইছে যেনে গংগা বেহেতি হো কিউ সেইটো গান আমি বেছিকৈ শুনা পাওঁ একচুৱেলি যে মানে হিউমেলিটি মানে মানৱীয়তা আৰু মানে ইউনিভাৰ্চেল ব্ৰাদাৰহুড সকলোৰে মিলনৰ কাৰণে মানে সকলোৰে ভাতৃত্ববোধৰ কাৰণে গোৱা গীত আৰু যে মই যিটো গানৰ কথা ক'লোঁ সেইটো হেৰি আৰু যে মই কোৱা গানটো বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়া লুইত তুমি বোৱা কিয় এই গানটো মানে হিন্দী বেংগলী অসমীয়া চবতে শুনা গৈছে একচুৱেলি তাৰপিছত প্ৰণৱ মুখাৰ্জী 1919 চনত পাইছে ৱেষ্ট বেংগলৰ হয় প্ৰণৱ মুখাৰ্জী এন ইণ্ডিয়ান পলিটিচিয়ান হয় 13th প্ৰেছিডেণ্ট অফ ইণ্ডিয়া 2012 পৰা 2017লৈকে 13 নম্বৰ প্ৰেছিডেণ্ট পলিটিকেল কেৰিয়াৰ অভাৰ 5 ডিকেট 5 বছৰ ধৰি মানে 5টা ডিকেট ধৰি কিনে 50 বছৰ ধৰি তেখেতে পলিটিকেল কেৰিয়াৰত আছে যোগদান কৰি কিনে মানে পাৰ্লিয়ামেণ্টত নাই মানে পলিটিকেল কেৰিয়াৰ হিচাপে আছে আৰু ছিনিয়ৰ লিডাৰ ইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছিনিয়ৰ লিডাৰ হেল্ড ছেভাৰেল মিনিষ্ট্ৰিয়েল পৰ্টফলিঅ' ইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰত বিভিন্ন ধৰণৰ মিনিষ্ট্ৰিয়েল পাইছে তেখেতে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ আছিলে 2009 চনৰ পৰা 12 চনলৈকে বিফৰ বিকামিং প্ৰেছিডেণ্ট মানে প্ৰেছিডেণ্ট হোৱাৰ আগত প্ৰাইম মিনিষ্টাৰ মানে ফাইনেন্স মিনিষ্টাৰ আছিলে নেক্সট আহিলে আমাৰ 2024 চনত সকলোতকৈ মানে প্ৰতি বছৰৰ ৰেকৰ্ড ভাঙিছে 5জনক দিছে এইবাৰ আমাৰ ভাৰত ৰত্ন তো তাৰ দিছে এজন হ'ল কৰ্পূৰ ঠাকুৰ 2024 বিহাৰৰ হয় ইণ্ডিয়ান পলিটিচিয়ান ছাৰ্ভ 2 টাৰ্মছ এজ দ্য 11th চিফ মিনিষ্টাৰ অফ বিহাৰ
দুটা টাৰ্ম বিহাৰৰ চিফ মিনিষ্টাৰ হিচাপে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে দুটা ডিকেট ঠিক আছে 2 টাৰ্মছ ইন্ট্ৰডিউচড এ 26% ৰিজাৰ্ভেশ্যন মডেল ইন বিহাৰ 1976 20% ৰিজাৰ্ভ কৰাৰ কাৰণে যিটো মডেল আনিছিলে বিহাৰত তেখেতে আনিছিলে হি ৱাজ পপুলাৰলি ন'ন এজ দ্য জননায়ক জননায়ক হিচাপে তেখেতক জনা যায় পিপলছ হিৰো হিচাপে ঠিক আছে পিপলছ হিৰো জননায়ক তাৰপিছত MS স্বামীনাথন তামিলনাডু 2024 পাইছে ইণ্ডিয়ান এগ্ৰনমিষ্ট জেনেটিক্স এণ্ড এডমিনিষ্ট্ৰেটৰ মানে তেখেতেতো হেৰিৰ লগত জড়িত ন মানে এইটো ৰিভলিউশ্যনৰ লগত জড়িত সেইকাৰণে তেখেতক এগ্ৰনমিষ্ট বুলি কোৱা হয় এটা গ্ল'বেলি ৰিকগনাইজ এটা লিডাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়াত তেখেতে মানে পিতৃ বুলি কোৱা হয় known for leadership and crucial role in introducing and advancing high yielding varieties and wheat and rice তেখেতে খেতি বাতিৰ লগতে জড়িত আৰু চৌধুৰী চৰণ সিং উত্তৰ প্ৰদেশৰ হয় ইণ্ডিয়ান পলিটিচিয়ান এণ্ড ইণ্ডিপেণ্ডেণ্ট এক্টিভিষ্ট তেখেতে মানে হেৰি হয় ইণ্ডিয়ান পলিটিচিয়ান হয় আৰু স্বাধীনতা সংগ্ৰামী হয় ছাৰ্ভ এজ দ্য 5th প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া 1979 পৰা 1980 লৈকে মানে এবছৰ 5 নম্বৰ প্ৰাইম মিনিষ্টাৰ হিচাপে তেখেতে ছাৰ্ভ কৰিছিলে ন'ন ফৰ হিজ চেম্পিয়ন অফ ইণ্ডিয়াছ প্ৰেজেন্স মানে কৃষকৰ চেম্পিয়ন বুলি কয় আৰু তেখেতক চৌধুৰী চৰণ সিঙক ফাউণ্ডাৰ অফ দ্য পলিটিকেল পাৰ্টি লোকদল তেখেতে গঠন কৰিছিলে 1980ত LK আদৱানী পলিটিচিয়ান এণ্ড কো ফাউণ্ডাৰ অফ ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ কো ফাউণ্ডাৰ হয় ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে দিয়া হৈছে তেখেতক তেখেতে বহুত ভাল কামো কৰিছে বাৰু ছাৰ্ভ এজ দ্য 7th ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ফ্ৰম 2002 to 2004 7th ডেপুটি প্ৰাইম মিনিষ্টাৰ হিচাপে কাম কৰিছিলে তেখেতে লংগেষ্ট ছাৰ্ভিচ লিডাৰ অফ অপজিশ্যন ইন দ্য লোকসভা লংগেষ্ট ছাৰ্ভিং লিডাৰ অফ দ্য অপজিশ্যন কাৰণ বিজেপিটো বহুত বছৰ অহা নাছিল ন শাসনত সেইকাৰণে অপজিশ্যনত কোন আছিলে বিজেপি আছিলে আৰু বিজেপিৰ লিডাৰ কোন আছিলে LK আদৱানী সেইকাৰণে তেখেতে লংগেষ্ট ছাৰ্ভিং হৈ গ'ল PV নৰসিম্হা ৰাও দিল্লী হয় ইণ্ডিয়ান লয়াৰ এণ্ড পলিটিচিয়ান লয়াৰ মানে লয়াৰ আৰু পলিটিচিয়ান হয় ছাৰ্ভ এজ 9th প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ফ্ৰম 1991 to 1996 9 নম্বৰ প্ৰাইম মিনিষ্টাৰ মানে প্ৰধানমন্ত্ৰী ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ ফ্ৰম দ্য সাউথ ইণ্ডিয়াৰ পৰা প্ৰথম প্ৰাইম মিনিষ্টাৰ PV নৰসিম্হা ৰাও known for introducing various liberal reforms into India's economy বিভিন্ন ধৰণৰ তেখেতে লিবাৰেল ৰিফৰ্মছ আনিছিলে ইণ্ডিয়াছ ইকনমিত বিভিন্ন ধৰণৰ সেইকাৰণে বিভিন্ন ধৰণৰ তেখেতৰ সেইবিলাক কামে বহুতো মানে ৰিফৰ্মৰ কাৰণে আমাৰ ইকনমি বহুত সুবিধা হৈছে বিভিন্ন ধৰণে আৰু সাউথ ইণ্ডিয়াৰ প্ৰথমজন মানে হেৰি আৰু প্ৰাইম মিনিষ্টাৰ তো এইখিনিয়ে আছিলে আমাৰ গোটেইখিনি ভাৰত ৰত্ন আমাৰ 2000